নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ এটি সুন্দৰ ৰেচিপি আকৌ আগবঢ়াই দিব বিচাৰিছোঁ। একেবাৰে সহজ পদ্ধতিৰে এইটো বনাই খাব পাৰিব আপোনালোকে ঘৰতে। আপোনালোকে মোৰ ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া মই মাছ কেইজনী কাঢ়ি লৈছোঁ। এতিয়া মই নৰসিংহখিনি দি দিছোঁ। এতিয়া মই আলু দি দিছোঁ। কাটি লৈছোঁ আলুখিনি। সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। এতিয়া আলুবোৰ দিছে, মই মাছকেইটা দি দিওঁ ইয়াতে। এয়া মোৰ হৈ গ'ল ৰেচিপি, আৰু আপোনালোকেও ঘৰত এনেকৈ বনাবলৈ চেষ্টা কৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।